টেনশ্যন লাগি থাকিব এতিয়া। থ মাটিত থ। হেল্ল' এভৰিৱান, হাই নমস্কাৰ, গুড মৰ্ণিং। মই পাপু কছাৰী কৈছোঁ আৰু মৰ্ণিং 5 বাজিছে আৰু বৰ্তমান 5 বাজি এয়া মই পথাৰত উপস্থিত হৈ গ'লোঁ 5 বজাৰ লগে লগে। আৰু বৰ্তমান এতিয়া খালৈত দেখিছে নহয়, সেই খালৈটো মাছ ভৰাবলৈ লৈ আনিছোঁ, শ'ল মাছ। আৰু কি হয় ভগৱানে মিলেনে নিমিলায়, আৰু সুন্দৰ দিনভাৱে হিচাপে আহিছোঁ কি হয়। আৰু লগৰকেইজন আগত গৈ আছে চিপ ডাঙৰ ডাঙৰ দীঘল বাৰী দুডালমান ওলাব, চিপ বাৰী বাঁহৰ। কি হয় চাই গৈ থাকক আৰু স্কিপ নকৰিব, সুন্দৰভাৱে চাই গৈ থাকক। আৰু পথাৰত আহি পালোঁ, বহুত নিয়ৰ কুঁৱলী পৰি আছে আৰু ভালদৰে কেমেৰাটো ভাল হোৱা নাই ইমান, আৰু কুঁৱলী পৰি আছে, ইমান ভাল হোৱা নাই কেমেৰাটো, মই নিজে গম পাইছোঁ। আৰু মৰ্ণিং টাইম এইটো মই দেখিছে নহয়, আৰু পিছফালে সেইকেইজন মোৰ বন্ধুকেইজন, আৰু সকলোৱে জুপি ফুৰিছে মাছৰ কাৰণে। এইজন এজন মোৰ বন্ধু, আপোনালোকক দীঘল বাৰী দেখা পাইছে, এডাল এডাল চৌবাৰী লৈ মাছ মাৰি আছে। হয়তো শ'ল মাছ পোৱা যায় বহুত ডাঙৰ ডাঙৰ। এইখন আমাৰ মুকলি মঞ্চৰ বিশাল বিশাল মাছ পোৱা যায়, ইয়াত কোনো পানীৰ প্ৰভাৱ নপৰে। মানে বিশেষকৈ ডাঙৰ ডাঙৰ জান আছে আৰু দুভি আছে, লগতে বহুত ধৰণৰ বনৰীয়া মাছ খাব পোৱা যায়। কিন্তু বাৰিষা নহয় ইয়াত, ডাঙৰ বাৰিষা অকল হয় বৰষুণৰ পানীয়ে বহুত ফিলাপ হৈ যায়। আৰু মই পিছে পিছে গৈ আছোঁ, সিহঁতকেইটা আগে আগে গৈ আছে। বৰ্তমান এতিয়ালৈকে সূৰ্য উদয় হ'ব পৰা নাই। আপোনালোকে দেখিছেনে কুঁৱলী পৰিয়ে আছে ছাইডৰ ফালে। মই পিছে পিছে গৈ আছোঁ খোজকাঢ়ি। কি হয় আৰু পাওঁ নে নাপাওঁ, মেইন ঘাটি পোৱাই নাই, মাছৰ ঘাটি পালে ভাল লাগিব। আৰু দেখুৱাইছোঁ আপোনালোকক পথাৰ সেইখন, অকণমান সূৰ্য উদয় হৈছে আৰু গৈ আছোঁ। বৰ্তমান পুৱা 7 বাজি গ'ল, দুঘণ্টা ধৰি যুঁজি আছোঁ, পোৱা নাই কোনেও। আৰু কি হয় পাওঁ নে নাপাওঁ, গোটেইবিলাকে ৰাস্তাত খাৰাই লৈছে, ভাগৰ লাগিছে সকলোৱে। আৰু এখন মাটি দালি আৰু কলাখাৰ, তাৰপিছত শ'ল মাছৰ জুতি ল'বলৈ সকলোৱে ওলাইছে, লগতে মগু দালি বা শ'ল মাছৰ বা কচুৰ লগত জুতি ল'বলৈ ওলাই আছে। কি হয় পা নে নাপায়, আৰু কি ক'ম এতিয়া। আৰু এটা জুতি আছে, লোভত বোৱালি মাছ মৰে যে, আপোনালোকে চাই গৈ থাকক, কি হয় ভগৱানে মিলালে ভাল লাগিব। আৰু ৰাতিপুৱা টাইমত ওলাই আহিছোঁ যিহেতু, মই এটা চাইডে আছোঁ, এটা চাইডে আছে, মোৰ কেমেৰা ধৰা মানুহ নাই। खुल्लम प्यार करेंगे, टेंशन लगी थी। মাছ মাৰি হৈ গ'ল, মই ঘৰলৈ আহিলোঁ। এতিয়া পুৱা 8:30 বাজিছে। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকল নতুনকৈ আহিছে
ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো অল কৰিবলৈ নাপাহৰিব। এতিয়ালৈ ৰাখিছোঁ, বাই বাই, গুড বাই।